যদিহে আপুনি অনলাইন গেমিং খেলি ভাল পায় তেতিয়াহ'লে আপোনাৰ কাৰণে এটা বহুত বঢ়িয়া খবৰ এটা লৈ আহিছোঁ আৰু সেই খবৰটো হৈছে মধ্যপ্ৰদেশত অনলাইন গেমিং শিকোৱাৰ কাৰণে এখন একাডেমি খুলিবলৈ গৈ আছে আৰু এই একাডেমিখন খুলিব মধ্যপ্ৰদেশ চৰকাৰে। মধ্যপ্ৰদেশ চৰকাৰৰ স্পৰ্টছ মিনিষ্ট্ৰীৰ ফালৰ পৰা কোৱা মতে যেহেতু অনলাইন গেমিঙৰ ক্ৰেজ লাহে লাহে বাঢ়ি আছে আৰু গোটেই ৱৰ্ল্ডত যেহেতু অনলাইন গেমিং ইমান বেছি ফেমাছ হৈ আছে তাৰে প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰদেশত যাতে এনেকুৱা অনলাইন গেমিঙৰ যাতে এটা ভাল ক্ৰেজ আনিব পাৰে বা কোৱালিটি অনলাইন গেমাৰ যাতে তেওঁলোকে প্ৰডিউচ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে এখন ই স্পৰ্টছ একাডেমি খুলিবলৈ গৈ আছে আৰু সেই ই স্পৰ্টছ একাডেমিখনত তেওঁলোকে নাম দিছে মধ্যপ্ৰদেশ ষ্টেটছ ই স্পৰ্টছ একাডেমি। আচলতে মধ্যপ্ৰদেশ গভৰ্ণমেণ্টে এইটো কাম কৰিছে কিয়? মধ্যপ্ৰদেশ গভৰ্ণমেণ্টে এই যিখন একাডেমি আছে এইখন খোলাৰ মেইন কাৰণটো হৈছে লাহে লাহে অনলাইন গেমিঙৰ যিটো ক্ৰেজ সেইটো বাঢ়ি আহিছে আৰু বিশ্বৰ যদি আপোনালোকে গ্ল'বেল ষ্টেজত চায় তেতিয়াহ'লে অনলাইন গেমিং এটা ভাল স্থান লাভ কৰিছে। বহুতেতো কৈ আছে কি অলিম্পিকতো অনলাইন গেমক অন্তৰ্ভুক্ত কৰিব লাগে, ইতিমধ্যে এছিয়ান গেমছত অনলাইন গেম অন্তৰ্ভুক্ত হ'লে, গতিকে এইবোৰ পটেঞ্চিয়েলৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰদেশ গভৰ্ণমেণ্টে এই একাডেমিখন খুলিছে য'ত আপুনি যদি আপোনাৰ বয়স 18 বছৰতকৈ কম তেতিয়াহ'লে আপুনিও এডমিশ্যন লৈ পিনে অনলাইন গেম শিকিব পাৰে আৰু স্কাউট মৰ্টেলতকৈ বহুত ডাঙৰ ডাঙৰ অনলাইন গেমাৰ হ'ব পাৰে। আজিৰ বাবে এইখিনি আছিল, ধন্যবাদ।